2024 চনৰ প্ৰথমটো ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। Hello everyone, good morning সকলোকে। আজি মাঘৰ বিহু উৰুকা। সো আজি আমি বহুত দিনৰ পিছত ভিডিঅ' বনাবলৈ মানে ওলাই আহিছোঁ আৰু কাৰণ ইমান দিনে আমি বহুত বিজি হৈ আছিলোঁ আৰু এতিয়া আমি এঠাইলৈ গৈ আছোঁ। বজাৰ এখন লোকেল মাৰ্কেট আছে, আমি তালৈকে গৈ আছোঁ বিহু উৰুকা বজাৰ কৰিবৰ কাৰণে। এতিয়া ইয়াত চব ইমান কুঁৱলী বেলিটো ওলাইছে আৰু হ'লেও এতিয়া 9টা বাজিবলৈ হ'ল। 9টা বাজু আৰু বেলিটো চাওক কেনেবাকৈ ওলাইছে। পুৰা ঠাণ্ডা মানে ইয়াত। আপোনালোক সকলোকে বিহুৰ শুভেচ্ছা থাকিলে আমাৰ তৰফৰ পৰা আৰু কমেণ্টত জনাব আপোনালোকে কেনেকৈ বিহু চেলিব্ৰেট কৰিলে। আৰু আমিতো ইয়াত বেংগলৰতে আছোঁ, ঘৰলৈ যোৱা হোৱা নাই এতিয়ালৈকে আৰু ঘৰলৈ যোৱা প্লেনটোতো আছে। পিছত গ'লে মানে আপোনালোকে ভিডিঅ'ত দেখা পাব, গম পাব আৰু কেতিয়ালৈ যাওঁ। চ' ষ্টে টিউন। এতিয়া আমি গৈ আছোঁ, বিৰাটে বতাহ মাৰিছে, ঠাণ্ডা লাগিছে। এতিয়া গৈ থাকোঁ, তেতিয়াহ'লে ভিডিঅ'টো আগলৈকে চাই থাকিব। মাছৰ বজাৰ আছে, বাট তাত মানে লোকেলটো নাপায়। তাত অকলে চালানীবিলাক পায় আৰু সাগৰীয়া মাছটোতো ইয়াত পায়, এভেইলেবল আছে। তো সাগৰীয়াটো ইমান খাবলৈ আমাৰ মন নাযায়, আমি টেষ্ট নাপাওঁ। আৰু চালানীটো কিমাননো খাব আৰু সেইবিলাকে ৰৌ চহু কাটলা চাটলাবিলাক খাই থকা হয়। চ' আমি ভাবিছোঁ কিবা যদি লোকেল সৰু সৰু মাছ পোৱা যায় বিহু বুলি, তাৰে কাৰণে আমি অলপ বিচাৰি আহিছোঁ। পাওঁ নাপাওঁ নাজানো, গৈ চাওঁ, আপোনালোককো দেখুৱাম। পাইছোঁহি আৰু আজি মকৰ সংক্ৰান্তি। ইয়াৰ মানুহবিলাকৰ মানে মকৰ সংক্ৰান্তি। ইয়াত চব ফুল কুঁহিয়া এইবোৰ দম ফুল আনিছে, ফল কুঁহিয়া এইবিলাক চব ফল মূলৰ বজাৰ। এইফালেও আছে এইবোৰ চব শাক পাচলি। এইখন এখন লোকেল বজাৰ হয়, এইবোৰ চব আদা হালধি কিবা কিবি, এইবোৰ চব ফুল কুঁহিয়া এইবোৰ চব। এইবোৰ ফুলবিলাক দি দিছে যে মালাবিলাক চব আচলি হয়, মানে আৰ্টিফিচিয়েল নহয়, প্লাষ্টিক নহয় কোনো। এইবোৰ চব ফ্ৰেছ ফ্লাৱাৰ হয়। মানুহ ভিৰ বজাৰত। এইখন বজাৰখন ৰাতিয়ে খোল খাই যায়, আপোনাৰ 3টা 4টাৰ পৰা খোলেই খাই যায়। বেপাৰীবিলাক আহি যায় আৰু 3টা 4টাত শাক পাচলি
এইখন বজাৰ এটা কথা আছে আপোনাৰ ইয়াত আপোনাৰ গুগল পে পেটিএম একো নচলে সিহঁতি অনলি কেছ একচেপ্ট কৰে আৰু এইখন বজাৰলৈ আহিলে কেছ লৈ আহিব লাগিব ভোগালী বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ আমি এই জাষ্ট বজাৰৰ পৰা আহি পালোহি এতিয়া এই লোকেল মাৰ্কেট এখনলৈ গৈছিলোঁ সৰু সৰু মাছ কিবা কিবি বিচাৰি কিনে লিফ্টৰ কাৰণে ৱেইট কৰি আছোঁ আন্ধাৰ আন্ধাৰ লাগিছে বেগটো বহুত গধুৰ হাতখন বিষাই গৈছে পাৰ্কিঙত লাইট অফ কৰি থোৱা আছে আজি কিয় গম পোৱা নাই আৰু ইয়াত বহুত ঠাণ্ডা পৰিছে আজিকালি আজিতো বহুত ঠাণ্ডা আছিলে একদম গোটেই কুঁৱলী এতিয়া অলপমান ৰ'দটো ওলাইছে বাহিৰত সকলোকে অকণমান দেখাই দিওঁ নেন্সিক দেখাইছোঁ বহুত দিন নেন্সিক দেখা নাই চাগে আপোনালোকে চাব এতিয়া ওলাব মা আছেহি ঘৰত এইয়া নেন্সি বল এই বেগ ফাটি গ'ল মনৰ হ'ব ব'লা আহিলোঁ ব'লা ৰ'দ ওলাইছে দেখোন উঠিলে নাই উঠা অঁ ধুনীয়াকৈ ৰ'দ পৰিছে ব্ৰেকফাষ্ট খাওঁ ভোক লাগিছে এয়া ডাঙৰ পুঠি চব লোকেল ফিছ কি কৈছা নেন্সি এটা বিচনাত শুই আছিলে আমাৰ অঁ এই উঠি গৈ তাত সোমাই ল'লেগে নেকি ওপৰত বিচনাত উঠি ল'লেগে বা এই পদুনাখিনি ক'ত থওঁ মানুহ এইবিলাক বাহিৰত থওঁ নেকি পদুনা হা অঁ এইটো এইটো 10 টকা মুঠি মান ডাঙৰ ইয়াত নহয় আকৌ এইটো ৰঙালাওটো কিমান ল'লে এইটো 60 টকা আজি পুৰা বিহু বজাৰ হৈ গ'ল আমাৰ 60 টকা এইটো দাম মই ইয়াতে উলিয়াই থৈছোঁ মই বডিত অকল মাছ কাটিব জানো আজি উৰুকা সন্ধিয়া ঘৰতে আৰু আমি থাকিম বুলি ভাবিছোঁ একো বিশেষ কৰিবলৈও নাই তেনেকৈ বেংগলোৰত লগৰ কিছুমান আছে কল কৰিছোঁ আহে নাহে নাজানো আহিলে ভাল লাগিব যদি নাহে
আমি ঘৰতে আৰু মা আছেহি এতিয়া বৰ্তমান আৰু এয়া নেন্সি আজি বহুত দিনৰ পাছত আমি আহিলোঁ টেৰেছলৈ আৰু ভিডিঅ'ছ বহুত দিন বনোৱা নাই অলপ কুইক আপডেটছো দি দিওঁ ল'ৰাবিলাকে খেলি আছে লেকখন শুকাবলৈ হ'ল আৰু তাৰপাছত এইটো এৰিয়া দেখিছেনে এইটো গোটেই ক্লিন কৰিলে এপাৰ্টমেণ্ট বনিব চাগে তাৰপাছত এই ভিলাটো য'ত আছে ঘৰটো তাত এইখিনি প্লট অলৰেডি বিক্ৰী হৈ গ'ল তাত এতিয়া ভিলা বনিব আৰু বেলিটো ধুনীয়াকৈ ওলাইছে ৰাতিপুৱা বহুত ঠাণ্ডা হৈছে এতিয়া বৰ্তমান 5টামান বাজিছে আন্ধাৰ তেনেকৈ হোৱা নাই নেন্সি কোন নেন্সিক অলপ খেলাওঁ বুলি লৈ আহিলোঁ টেৰেছত বল দৌৰ এই সময়টোত লাইফত বহুত কিছুমান নতুন এডিশ্যন হ'ল বহুত কিবা কিবি চেঞ্জেছ আহিলে আপোনালোকক ভালদৰে ক'ম বাৰু ভিডিঅ' ইমান সোনকালে বনাম বুলি ভবা নাছিলোঁ কিন্তু নোৱাৰিলোঁ আৰু থাকিবৰ কাৰণে যিহেতু বিহু হয় ভাবিলোঁ এবাৰ বিহুৰ কাৰণে বনাই দিওঁ বুলি এখন নাৰিকলৰ গাৰ্ডেন লাগিছেনে গোটেই নাৰিকলৰ গছ লাগিব আছে নাৰিকল চকচল ধুনীয়াকৈ এইটো এটা বেলেগ এপাৰ্টমেণ্ট হয় ইমান টাইমত বহুত ভাল কামো হ'ল কিছুমান বহুত বেয়া কামো হ'ল অলপ চলপ ৰিভিউ আপোনালোকক জনাই দিছিলোঁ ফাইনেলি মই মোৰ নিজৰ কিতাপখন কমপ্লিট কৰিব পাৰিলোঁ তো মই বহুত দিনৰ পৰা থাউজেণ্ডছ অফ মিনিটছ স্পেণ্ড কৰি আছিলোঁ এখন বুক লিখিবৰ কাৰণে যোনখন মই অলমষ্ট কমপ্লিট কৰি দিলোঁ ইটছ প্ৰচেছ হৈ আছে এতিয়া ফৰ পাব্লিছিং তাৰো ডিটেইলছ মই আপোনালোকক জনাম বাৰু লাহে ধৰি আৰু এইবাৰ আমি ভাবিছোঁ বিহুত ঘৰ যাম বুলি আৰু বহুত দিন থাকিম বুলি ভাবি আছোঁ যিহেতু ঘৰত কিছুমান কাম আছে আমাৰ নতুন ঘৰৰ মেম্বাৰ এডিশ্যন আপোনালোকে যদি গম পায় তেওঁৰো বহুত ধৰণৰ নিয়ম নীতিবিলাক কৰিবলগীয়া আছে সেইবিলাকো কৰিব লাগিব তো সেইকাৰণে ঘৰ যাম বুলি ভাবি আছোঁ ঘৰলৈ গ'লে দীঘলীয়াকৈ থাকিম ভিডিঅ'বিলাক চাই যাব এইটো বছৰৰ ভ্লগ ছিজনত ভাবিছোঁ এবাৰ বেছি আমি ট্ৰেভেল টাইপৰ ভ্লগ বনাম বুলি কুকিংটো নবনাওঁ বুলি ভাবি আছোঁ কাৰণ যোৱাবাৰ আমি লাষ্ট ইয়েৰ অলমষ্ট কুকিং ভিডিঅ'জে বনালোঁ তো এবাৰ আমি কুকিং ভিডিঅ'টো অকণমান ৰেষ্ট দিম চ' সেইকাৰণে ভাবি আছোঁ এবাৰ অলপ ট্ৰেভেলিং টাইপ ভিডিঅ'জ বনাম বুলি তো আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আকৌ এটা নতুন বছৰ ষ্টাৰ্ট কৰোঁ আপোনালোকৰ লগত আশা কৰিছোঁ সকলোৱে ছাপোৰ্ট কৰিব কনচিডাৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে আৰু এবছৰ আমি ডাঙৰ হৈ গ'লোঁ লগতে চ' জাৰ্ণিটো ষ্টাৰ্ট কৰোঁ আৰু আজিলৈ এই ভিডিঅ'টো ইমানখিনিতে শেষ কৰি দিছোঁ ৰাতিপুৱা আমি মাছ কিনি আনিলোঁ অলপ লোকেল মাছ পুঠি মাছ আৰু কিবা কিবি আনিছোঁ মানে লোকেল মাছ আৰু ডাঙৰ মাছো আনিছোঁ অলপ দেৰি পাছত মাংস চাংস আনিবলৈ যাম মোন আৰু মই ওলাই যাম মা ইয়াতে আছে মা থাকিব আমি যাওঁতে লগতে লৈ যাম মাক ঘৰলৈ আৰু গাঁৱত এতিয়া দেউতা অকলে আছে বাহঁতৰ লগতে বিহু কৰিব চাগৈ সেয়াই আৰু আপডেট বিশেষ তেনেকৈ একো নাই ভিডিঅ'টো ইমানখিনিতে শেষ কৰোঁ আপোনালোকক আকৌ লগ পাম এটি নতুন ভিডিঅ'ত প্লিজ কনচিডাৰ কৰিব ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে আজিলৈ আহোঁ বাই